1971 যিটো সময়ত আমেৰিকা, ব্ৰিটেইন, শ্ৰীলংকা আদি দেশবোৰ ভাৰতৰ বিৰুদ্ধে আছিল আৰু এটা সময় আহিছিল যেতিয়া ভাৰত একেবাৰে কলহৰীয়া হৈ পৰিছিল। তেতিয়া ৰাছিয়াই ভাৰতৰ লগ দিলে আৰু ভাৰতৰ লগত বন্ধুত্ব ৰাখিছিলে। কোৱা হয় যে ৰাছিয়া ভাৰতৰ ভাল বন্ধু। 1971 যিটো বছৰত পাকিস্তানৰ দুভাগ হৈ বাংলাদেশৰ সৃষ্টি হ'ল আৰু সমগ্ৰ বিশ্বৰ আগত পাকিস্তানে ভাৰতৰ আগত আত্মসমৰ্পণ কৰিলে। 1971 যুদ্ধৰ আগতে বাংলাদেশ পাকিস্তানৰ এখন ৰাজ্য আছিল, যাক পূব পাকিস্তান হিচাপে জনাজাত আছিল। পাকিস্তানৰ এই অংশৰ লোকক পশ্চিম পাকিস্তানৰ লোকে সদায় দমন কৰি ৰাখিছিল। পূব পাকিস্তানৰ জনসাধাৰণে পাকিস্তানৰ দমনৰ পৰা মুক্তি বিচাৰিছিল। পাকিস্তানৰ মানুহে পূব পাকিস্তানৰ জনসাধাৰণক একো গুৰুত্ব দিয়া নাছিল আৰু সেইকাৰণেই পাকিস্তানৰ চৰকাৰত বেছিভাগ পশ্চিম পাকিস্তানৰ নেতাই আছিল, যাৰ কাৰণে পূব পাকিস্তানে পশ্চিম পাকিস্তানৰ পৰা মুক্তি বিচাৰিছিল। তদুপৰি পূব পাকিস্তানৰ বঙালী জনসাধাৰণক উৰ্দুকে প্ৰথম ভাষা হিচাপে ল'বলৈ বাধ্য কৰোৱা হৈছিল, যাৰ কাৰণে পূব পাকিস্তানৰ জনসাধাৰণে বিদ্ৰোহ আৰম্ভ কৰিলে। পাকিস্তানে এই বিদ্ৰোহ দমন কৰিবলৈ শক্তি প্ৰয়োগ কৰিলে। পাকিস্তানে এফালে পূব পাকিস্তানৰ ওপৰত দমন আৰম্ভ কৰাৰ লগতে ভাৰতকো আক্ৰমণ কৰাৰ সুবিধা বিচাৰি আছিল। পাকিস্তানৰ প্লেন আছিল ভাৰতক দুয়োফালৰ পৰা আৱৰি ধৰা। ভাৰতেও এইটো কথা ভালদৰে জানিছিল যে পাকিস্তান দুয়োফালে থাকিলে ভাৰত কেতিয়াও বিপদমুক্ত নহয়। পাকিস্তানে ভাবিছিল যে 1948ৰ দৰে ভাৰতৰ কিছু অংশ নিজৰ অধিকাৰত ল'ব আৰু আমেৰিকাই পাকিস্তানক সহায় কৰিব। কিন্তু এই যুদ্ধত পাকিস্তানে বৰ বেয়াকৈ মাৰ খালে আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইয়েই আটাইতকৈ ডাঙৰ মিলিটাৰী ছাৰেণ্ডাৰ আছিল পাকিস্তানৰ। আমেৰিকাই জানিছিল যে ভাৰত পাকিস্তানৰ যুদ্ধত ভাৰতৰ সহজ বিজয় হ'ব আৰু ইয়াৰ ফলত এছিয়া মহাদেশত আমেৰিকাৰ প্ৰভাৱ কমি আহিব। আৰু পাকিস্তানেও জানিছিল যে আমেৰিকাই যুদ্ধত ভাৰতক লগ নিদিয়ে। ভাৰতে যেতিয়া আমেৰিকাৰ সহায় বিচাৰিলে তেতিয়া আমেৰিকাই মানা কৰিলে। 3 ডিচেম্বৰ 1971ত পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণ কৰিলে। ভাৰত প্ৰস্তুত আছিল। পাকিস্তানে ভাৰতৰ 12টা এয়াৰবেছত আক্ৰমণ কৰিলে। 4 ডিচেম্বৰত ভাৰতেও যুদ্ধ ঘোষণা কৰিলে। এইখনেই ভাৰতৰ প্ৰথম যুদ্ধ য'ত তিনিওটা শক্তি আৰ্মি, নেভি আৰু এয়াৰফ'ৰ্ছে একেলগে মিলি যুদ্ধ কৰিছিল। বহুত সোনকালে ভাৰতে পাকিস্তানৰ 15,000 ইয়াৰ্ড নিজৰ অধীনত আনিলে। ভাৰতৰ কাৰণে এই যুদ্ধ বৰ সহজ নাছিল, কাৰণ পাকিস্তানৰ লগত আমেৰিকা আছিল। আমেৰিকাই চাইনাৰ লগ লাগি ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব বিচাৰিছিল। ইফালে 9 আগষ্ট 1971ত ইন্দিৰা গান্ধীয়ে ছোভিয়েট ইউনিয়নৰ লগত শান্তি আৰু সহযোগৰ চুক্তিত হস্তাক্ষৰ কৰিছিল। ভাৰতৰ নেভিৰ জাহাজ INS ৰাজপুতে পাকিস্তানৰ ছাবমেৰিন PNS গাজী, যিখন আমেৰিকাত বনোৱা হৈছিল, আৰু লগতে 10খন পাকিস্তানী বেটেলশ্বিপ, 12টা পাকিস্তানৰ তেল ভাণ্ডাৰক ধ্বংস কৰিলে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে চাইনাক ভাৰত আক্ৰমণ কৰিবলৈ উচতালে। ইফালে ৰাছিয়াই চাইনাক প্ৰথমেই সতৰ্ক কৰি থৈছিল যাতে চাইনাই ভাৰতক কোনো কাৰণতে আক্ৰমণ নকৰে, আৰু যদি আক্ৰমণ কৰে তেন্তে ইয়াৰ পৰিণাম বেয়া হ'ব। পাকিস্তানৰ মনোবল দৃঢ় আছিল চাইনাই ভাৰতক আক্ৰমণ কৰিব বুলি, কিন্তু চাইনাই নিজকে এই যুদ্ধৰ পৰা আঁতৰত ৰাখিলে। 9 ডিচেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিক্সনে এয়াৰক্ৰাফ্ট কেৰিয়াৰ USS এণ্টাৰপ্ৰাইজক বংগোপসাগৰলৈ নিজৰ 7th ফ্লীটৰ সৈতে পঠাই দিলে। 10 ডিচেম্বৰত ব্ৰিটেইনৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ ইগলো আহি আমেৰিকাৰ যুদ্ধ জাহাজৰ লগ দিয়েহি ভাৰতক আক্ৰমণ কৰিবৰ কাৰণে। তেতিয়া ৰাছিয়াই নিজৰ 40th ফ্লীট বংগোপসাগৰত আমেৰিকাৰ সন্মুখত থিয় দিলে। ৰাছিয়াই ইগলৰ সৈতে মোকাবিলা কৰিবলৈ নিজৰ নিউক্লিয়াৰ ছাবমেৰিনো পঠাই দিলে। আমেৰিকা, ব্ৰিটেইনৰ সকলোবোৰ জাহাজ ৰাছিয়াৰ এণ্টিশ্বিপ মিছাইলৰ টাৰ্গেটত আছিল, আৰু ৰাছিয়াৰ লক্ষ্য আছিল যাতে আমেৰিকাৰ জাহাজ কোনো কাৰণতে ভাৰতৰ মিলিটাৰী বেছত আক্ৰমণ কৰিব নোৱাৰে। ৰাছিয়াৰ মিলিটাৰী কামাণ্ডাৰে নিজৰ ছাবমেৰিন আৰু জাহাজ আমেৰিকাৰ ফ্লীটৰ একেবাৰে ওচৰলৈ লৈ গৈছিল আৰু ছাবমেৰিন পানীৰ ওপৰলৈ উঠাই আনিছিল যাতে আমেৰিকাৰ ছেটেলাইটত এইবোৰ ধৰা পৰে আৰু আমেৰিকাই গম পায় যে ৰাছিয়াই নিজৰ লগত নিউক্লিয়াৰ ছাবমেৰিনো যুদ্ধত নমাইছে। এই সময়ত শ্ৰীলংকাই পাকিস্তানক সহায় কৰিছিল। পাকিস্তানৰ জাহাজ শ্ৰীলংকাত তেল ভৰাইছিল। ৰাছিয়াৰ এই যুদ্ধংদেহী মনোভাৱৰ আগত আমেৰিকা পিছ হুহুকিবলৈ বাধ্য হ'ল। কিন্তু আমেৰিকা, চাইনা, ব্ৰিটেইনৰ দৰে পৃথিৱীৰ শক্তিশালী সেনা ভাৰতৰ বিৰুদ্ধে আছিল আৰু সেই সময়ত ৰাছিয়াই
ভাৰতৰ হৈ সন্মুখমত নামিছিল। 16 ডিচেম্বৰ পাকিস্তানে ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিলে আৰু পাকিস্তানৰ দুভাগ হৈ বাংলাদেশৰ সৃষ্টি হ'ল।